हेलो एवरीवन बोलक आज मैं कलेज जोৱাৰ পৰা ভিডিওটো স্टार्ट करूँ কি कलेजर পৰা আহিনো কি কৰিলো আপোনালোকক তাকে দেখাম ভাইটিয়ে বাইক ধুই আছে তাৰ নিজৰ আজি গুচি যাব ঘৰলে তাৰপিছত মই গৈ আছো অকলে অকলে ছাতি লৈ গৈছো জানেনে ৰাইজ আজি ৰ'দটো ইমানে ডাঙৰকে ওলালে ছাতি লৈ যাবলগীয়া অৱস্থা কৰিলে ৰাতিপুৱাৰ পৰা আজি ৰ'দটো ইমান ডাঙৰকে দিছে যে বহুত গৰম দিছে কিন্তু যোৱাকালি হিল বৰষুণ দিছিলে আমাৰ ইয়াত এইটো আমাৰ কলেজৰ বেক সাইডৰ ভিউটো যোন পিনে মই খুজকাঢ়ি সদায় অহা যোৱা কৰি থাকো ঘৰলে পাই গ'লোহি ঘৰলে পাই তাৰপিছত মহাই ক'লে যে কাঠফুলা অৰ্ডাৰ আছে সেইকাৰণে অলপ ছিঙিবলৈ গ'লো আমি দুজনে মহাই ছিঙি আছে 2 কেজি অৰ্ডাৰ আছিলে আজি সেই 2 কেজি কাৰণে ছিঙি আছো আমি মহাই ছিঙিলে আৰু মেচিন উলিয়াই ললো ৱেটৰ কাৰণে ৱেট জুখিবলৈ এতিয়া মহাই ভাগ ভাগ কৰি আছে আৰু আধা কেজিকে ভাগ কৰি আছে কাৰোবাক লাগিলে আপোনালোকক জনাব মই দি দিম আৰু অলপ আমি বেছিকে ছিঙি পালো সেইকাৰণে ভাবিলো অলপ আমি ঘৰতে খাই দিও যোনবোৰ বাকি আছিলে সেইখিনি আজি মইনো কেনেকৈ বনাও তাকে দেখাম আপোনালোকক প্ৰথমে মই সৰু কাটি লৈছো সৰু কাটি মানে কি আৰু সাইজত কাটি লৈছো মাছৰুম কিন্তু বেছি সৰু সাইজ কৰিলে বেয়া লাগে খাবলৈ মই কাটি হৈ গ'ল এয়া নিমখ দি পেলাই এতিয়া মই গৰম পানী দি অলপ সময় ইয়াক থৈ দিম মই 15-10 মিনিট মান থলো তাৰপিছত ইয়াত গৰম পানী দি দিছো তাৰপিছত চাই থাকক আপোনালোকে আৰু কি কৰিম এয়া পিয়াজ কাটি মেলি ভাজি আছো মই পিয়াজ দুটা দিছো আৰু জলকীয়া 4টা দিছিলো সেইটো দিম বাৰু তাৰপিছত বিলাহী দিছো হালধি নিমখ দি ভাজি আছো আৰু পিয়াজ অলপ বেছিকে দিব আপোনালোকে তেতিয়া খাই ভাল লাগে আৰু দিম বিলাহী দিম আৰু বিলাহী দি মেলি ভাজি আছো বিলাহী ভাজি হৈ গ'ল মানে বিলাহী গলি যোৱাৰ পিছতহে আপোনালোকে মাছৰুম খিনি দিব মোৰ গলি হৈ গ'ল সেইকাৰণে মাছৰুম দি দিলো তাৰপিছত অলপ নিজকে ভাজি আছো ভাজি মোৰ অলমোষ্ট হৈ গ'ল আৰু আপোনালোকে খাই চাব তেতিয়া গম পাব তাৰপিছত আমাৰ আজি ভাতৰ কাহি ৰেডি হৈ গ'ল অমলেট লৈছো দাইল আছে তাৰপিছত তিতা ভেকুৰী পিটিকা এইখিনি হৈছিলে মই বনোৱা মাছৰুমখিনি আছিলে তাৰপিছত আছিলে ব্ৰকলি ভাজি আছিলে আজিলৈ মানে বাই